গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনাৰ সকলোৰে ভাল মই আছোঁ ভালে কুশলে আপোনালোকৰ আশীৰ্বাদত চ' পোনপ্ৰথমে দেৰিকৈ হ'লেও সকলোকে ৰঙালী বিহুৰ মই মোৰ পৰিয়ালৰ ফালৰ পৰা লগতে মোৰ ইউটিউব ফেমিলিৰ পৰা অসমবাসী ৰাইজক মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আপোনালোকে মৰম ভালপোৱা আশীৰ্বাদ আগলৈ দি যাব তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ট্ৰেভেলিং নৰেন 16 তো বৰ্তমান মই আছোঁ ঘৰত এখন আমাৰ পাহাৰ আৰু ৰাতিপুৱা ইমান নেৰানেপেৰা বৰষুণ ৰাতিপুৱা যোৱা কথা আছিলে সেইটো জাগালৈ যোনটো জাগাত যাম বুলি ভাবিছিলোঁ সেইটো জাগাত যাব নোৱাৰিলোঁ তো এতিয়া ফাইনেলি বৰষুণ কমিলে অলপ অলপ বতাহ মাৰিছে আৰু আমাৰ ইয়াৰে যোনটো দৃশ্য প্ৰাকৃতিক দৃশ্য চাব পাৰে পাহাৰৰ পৰা যোনটো দেখিবলৈ একদম ধুনীয়া লাগে তো পোনপ্ৰথমে মই অন্য এটা ভিডিঅ'লৈ সকলোকে মই স্বাগতম জনাইছোঁ 3 মাহ মই ব্লগ দিয়া নাই 3 মাহ মই ব্লগ দিয়া নাই আৰু 3 মাহ কিয় কাৰণে মই ব্লগ দিয়া নাই কি কাৰণে দিয়া নাই সকলো কথা কম ভিডিঅ'ৰ শেষত আৰু এটা বহুত ধুনীয়া ঠাই এটালৈ গৈ আছোঁ চাগে আপোনালোকে সেই ঠাইটোৰ নাম শুনিছে দেখাও পাইছে আৰু যোনে যোনে দেখা পোৱা নাই আজি ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে দেখা পাব আমাৰ ঘৰৰ পৰা মিনিমাম 2-3 কিলোমিটাৰ হ'ব 2-3 কিলোমিটাৰ হ'ব তালৈ যাওঁ ধুনীয়া কৰি আৰু তাতে গৈ ধুনীয়াকৈ আপোনাৰ জাগাবোৰ দেখাম ক'ত আছে কেনেকুৱা ধৰণৰ সেই মানে জাগা বুলি ক'লে ভুল হ'ব এটা মন্দিৰ আছে আপোনালোকে সবে জানে আৰু যোনে নাজানে বাৰু মই কৈ দিছোঁ সেই মন্দিৰটোৰ নাম হ'ল চক্লেশ্বৰ মন্দিৰ কৰোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো গৈ থাকোঁ এনে বহুত দেৰি হৈ গৈছে এই 2 বাজে তো যাই থাকোঁ দেৰি হৈ গ'ল তো বিহু বুলি এইটো কিনিছিলোঁ স্পটিংটো তো কেনে লাগিলে কমেণ্ট কৰি জনাব নিশ্চয় তো গৈ থাকোঁ ভিডিঅ' শেষলৈ চাই থাকিব গাইজ ফাইনেলি মই আহি পালোঁ চক্লেশ্বৰ মন্দিৰ এখন মেইন দুৱাৰ এখন মেইন দুৱাৰ আৰু এখন মেইন দুৱাৰ আছে সেইখন বৰ্তমান বেছিভাগ বন্ধ হৈ থাকে আজি ৰবিবাৰ কাৰণে খোলা এতিয়া ভিতৰলৈ যাওঁ গৈ আপোনালোকক দেখাই আছোঁ তো ফাইনেলি মই বৰ্তমান আছোঁ চক্লেশ্বৰ মন্দিৰ য'ত নেকি আছে কালিপুৰত আপোনালোকে যদি প্ৰথমতে কৈ দিছোঁ আপোনালোকে যদি আদাবাৰীৰ পৰা আহে তেনেহ'লে আহি একদম কালিপুৰত নামিব কালিপুৰত নামি আপোনালোকৰ SBI বেংক এটা দেখা পাব সৌ চাইডে SBI বেংকৰ ওচৰত এটা গলি সোমাই গৈছে সেই গলিটোত আহি কাৰোবাক সুধিলে হ'লকৈ চক্লেশ্বৰ মন্দিৰ ক'ত আছে আপোনালোকে আহিব দেখাই দিব কোনোবাই মন্দিৰটো ক'ত আছে বেছি দূৰ নহয় আপোনাৰ ৰাস্তাৰ পৰা অলপমান 1 কিলোমিটাৰ মানে চাগে হ'ব অনুমান কৰি গৈছে 1 কিলোমিটাৰমান হ'ব আহি সুধিলে হ'ল ধুনীয়া মন্দিৰ আপোনালোকে আহিব আৰু আজি যেতিয়াকৈ ৰবিবাৰ আজি বহুত মানুহ হৈছে এনেই বাকী দিন মানুহ হয় কিন্তু কম কিন্তু আজি ৰবিবাৰ বহুত মানুহ হৈছে বহুত দূৰ দূৰৰ পৰা আহিছে ওপৰত আছে বৰ্তমান তো আৰু যদি আপোনালোকে পল্টন বজাৰৰ পৰা আহে তেনে কালিপুৰৰ মানে বাওঁ চাইডে নামি পেলাই আপোনালোকে SBI বেংকটো পাব SBI বেংকৰ চিধা গলি সোমাই কাৰোবাক সুধিলে হ'ল নিশ্চয় কৈ দিব আপোনালোকে আহিব পাৰে এই মন্দিৰটো দৰ্শন কৰিব সঁচা বহুত বেছি ধুনীয়া আৰু পোনপ্ৰথমে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ অসমৰ গৌৰৱ আপোনাৰ নদীটো দেখাব গৈছোঁ এতিয়া বৰ্তমান পানী নাই পানী কমি গৈছে নদীতেও পানীখিনি চাওক আৰু ইয়াৰ দৃশ্যটো চাওক সঁচা বহুত বেছি ধুনীয়া আজি ইমান বৰষুণ দিছে আৰু বৰষুণ পূৰা একদম পানী দি ভৰ্তি হৈ আছে আৰু পূৰা শ্লিপ কৰি আছে তো খালী ভৰি আছোঁ বৰ্তমান খালী ভৰি আহিছোঁ চেনেল তাতে খুলি আহিছোঁ আহি অলপ প্ৰথমতে নদীটো দেখাব গৈছোঁ ইমান বেছি ধুনীয়া লাগিছে আৰু যোনটো প্ৰাকৃতিক দৃশ্য
আছে বহুত ধুনীয়া আৰু পূৰা যোনটো নেচাৰেল বতাহ মাৰি আছে একদম ঠাণ্ডা ঠাণ্ডা বহুত বেছি ভাল লাগিছে মানে ৰ'দো আজি ৰ'দটো নাই বাৰু আজি বতৰটো বহুত সেমেকা বহুত বেছি ভাল লাগিছে প্ৰথমতে আপোনালোকে নদীটো চাই লওক এইটো অসমৰ গৌৰৱ মহাবাহু ব্ৰহ্মপুত্ৰ চ' এই মন্দিৰটো এইকাৰণে আহিলোঁ মই কিয় কাৰণে ইয়াতে আহিলোঁ আজি মন্দিৰটোত চ' 3 মাহ যিহেতু মই ব্লগ দিয়া নাই কি কাৰণে ব্লগ দিয়া নাই মই ভাবিছোঁ শুভ কাম কৰাৰ আগত সদায় ভগৱানৰ নাম লৈ যিকোনো কাম আৰম্ভ কৰিব লাগে আমি সকলোৱে জানো গাড়ী হওক বা যিকোনো ক্ষেত্ৰতে হওক কিবা শুভ কাম কৰাৰ আগতে সদায় ভগৱানৰ নামটো ল'ব লাগে মই তাকে ভাবিলোঁ লগৰ দুজনক ফোন কৰিলোঁ সিহঁতে ক'লে নাই নাযাওঁ বতৰ বেয়া মোক দৰ্শন মই ৰাতিপুৱা ওলালোঁ যাম বুলি এতিয়া বৰষুণ দিলে যোৱা নহ'ল তো এতিয়া বৰষুণ কমিলে ঘৰৰ পৰা আকৌ ৰেডি হৈ আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ তো 3 মাহ ব্লগ দিয়া নাই মই অলপ দেৰিকৈ কৈ আছোঁ আপোনালোক তেতিয়াও দেৰিকৈ ক'ম তাৰে আগতে আপোনালোকক ইয়াৰে যোনটো চক্ৰেশ্বৰ মন্দিৰ আৰু যোনটো দৃশ্য চাব লগা বহুত মনোৰঞ্জন দৃশ্য আৰু পোনপ্ৰথমে চাওঁ আপোনালোকে এইটো গণেশ বাবা সেইটো মহাদেৱ বাবা আৰু ইয়াতে জানিব পোৱা মতে শুনিব পোৱা মতে ইয়াতে বিয়াত ধুনীয়াকৈ কাজ কৰ্মবোৰ ধুনীয়াকৈ হয় যদি আপোনালোকে ওচৰৰ কোনোবা হয় বিয়া চিয়া যদি পাতিব ইচ্ছা আছে ইয়াতে মানুহলৈ যোগাযোগ কৰিব তো ধুনীয়াকৈ আপোনালোকৰ বিয়া চিয়া ইয়াতে ধুনীয়াকৈ পাতিব পাৰিব আৰু এইটো বহুত ধুনীয়া মানে বৰষুণ দিলেও একদম ছেফটি এইটো ৰুম এটা মন্দিৰ টাইপে হয় এই ৰুমটো ধুনীয়াকৈ আপোনালোকে বহি ধুনীয়া কৰি ইয়াৰে যোনটো প্ৰাকৃতিক দৃশ্যটো উপভোগ কৰিব পাৰিব বহুত বেছি ধুনীয়া বহুত বেছি মানে আল্টিমেট বহুত বেছি ধুনীয়া মোৰতো বহুত বেছি ভাল লাগিছে আহি ইয়াতে আজি আহিলোঁ আকৌ নেক্সট কেতিয়াবা আহিম আকৌ ইয়াতে বহুত বেছি ভাল লাগিছে আৰু তাৰে আগতে আপোনালোকক দেখাব খুজিছোঁ মহাদেৱ বাবা সেই চাব পাৰে তেখেতৰ মাথাৰ ওপৰেদি পানী বৈ আছে আৰু এইফালে আছে বজৰংবলী চালে তো এতিয়া সেইফালে যাওঁ সেইফালে গৈ আপোনালোকক দেখাওঁ বাকী এতিয়া দেখাব লাগে একো নাই জাষ্ট মন্দিৰটো আছে বহুত বেছি ধুনীয়া লাগে আৰু ধুনীয়া চবতকৈ লাগে ইয়াৰ যোনটো বতাহ ইয়াৰ যোনটো ব্ৰহ্মপুত্ৰৰ যোনটো বতাহ মাৰে সেইটো বহুত বেছি ধুনীয়া আৰু সন্ধিয়া ভাগত চাবলৈ বহুত বেছি ভাল লাগে তো মই নাজানো মই আপোনালোকক কি বুজাব পাৰিছোঁ কি ক'ব পাৰিছোঁ মই নাজানো যদি মোক ক'ৰবাত কিবা ভুল হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব নিশ্চয় ভুলটো শুধৰি কৰিম তো আৰু ইয়াৰ যোনটো ওপৰত যি নামি আহিছিলোঁ যেনেকৈ নামি আহোঁতে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু তেতিয়া শ্লিপ মাৰিছিল এইখিনি জেগাত আমাৰ ভিডিঅ' মোবাইলটো পৰি গৈছিলে তো তাৰ কাৰণে ভিডিঅ' নবনাই আকৌ ইয়াতে আহি মই ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এইখিনিৰ পৰা তো ওপৰৰ পৰা গৈ আপোনালোক ধুনীয়াকৈ মই এটা চিনেমেটিক শ্বট দেখাম আপোনালোকে চিনেমেটিক শ্বটটো চাই কেনে পালে কমেণ্ট কৰি জনাব নিশ্চয় ভাল লাগিল ইয়াতে আহি বহুত বেছি ভাল লাগিল তো ইয়াৰ পৰা এতিয়া ওলাব লাগে আৰু যাওঁ ঘৰলৈ নাহিলেও বেছি ভাল লাগিল আৰু যোৱাৰ আগতে আপোনালোকক মই আজি সকলো কথা ক'ম এতিয়া ক'ম দেৰি নকৰোঁ প্ৰথমেতো মই আপোনালোকক ক'ব খুজিছোঁ মই ইমান দিন কিয় ব্লগ দিয়া নাই তো তাৰে আকৌ ধুনীয়াকৈ বহি লওঁ বহি পেলাই আপোনালোকক কৈছোঁ তো গাইজ আপোনালোকক কৈছিলোঁ যে মই 3 মাহ কিয় ভিডিঅ' দিয়া নাই আপোনালোকক মিছা কৈ একো লাভ নাই আপোনালোক এজন মোৰ ফেমিলি মেম্বাৰৰ নিচিনা আৰু আপোনালোকৰ ওচৰত সকলো সঁচা কথা কোৱাটো মোৰ কৰ্তব্য তো পোনপ্ৰথমেতো মই ক'ব খুজিছোঁ মই মোবাইল 3 মাহ ব্লগ দিয়া নাই ডিচেম্বৰ মাহৰ লাষ্ট ব্লগ দিছিলোঁ মোৰ যিদিনাখন মোৰ বাৰ্থডে আছিলে ডিচেম্বৰ 1 তাৰিখ 2022 তাৰপিছত মই ব্লগ দিয়া নাই 3 মাহ ব্লগ দিয়া নাই তো মেইন কথা হ'ল থুলমূলকৈ ক'ব খুজিছোঁ এতিয়া বহুত দীঘলকৈ ক'ব গ'লে বহুত বেছি ভিডিঅ'টো বহুত লম্বা হৈ যাব তো থুলমূলকৈ কৈছোঁ তো পোনপ্ৰথমেতো মই মোবাইল এটা লৈছিলোঁ ফাইনেন্সত চেমচাঙৰ
তো চেমচাঙতো মোবাইল ফাইনেন্সত লৈছিলোঁ ডিচেম্বৰ মাহত। তো ডিচেম্বৰ মাহত মই লৈছিলোঁ ফাইনেন্সত কৰিছিলোঁ 5 তাৰিখে। 5 তাৰিখে পাছত মোবাইলটো মই চলাই আছিলোঁ, ঠিক ঠাককৈ চলি আছিলে। তাৰপিছত এদিন কি হ'ল, ভাবিলোঁ ভিডিঅ' বনাম, লগৰ ল'ৰাৰ লগত ভাল এক জেগাত যাম বুলি ভাবিছিলোঁ। তো ভিডিঅ'টো বনাবৰ কাৰণে লগৰ ল'ৰাজন ওলাই গ'লোঁ, তালৈ ভিডিঅ' বনাব গ'লোঁ। তাৰপিছত যাই থাকোঁতে কি হ'ল, আধা ৰাস্তাতে মোৰ মোবাইলটো মানে ভিডিঅ' কৰি থাকোঁতে মোবাইলটো মানে পৰি পেলাই মানে এখন পিছফালৰ বাইক এখন আহি আছিলে, বাইকখন আহি আছে মানে চাকাখন উঠি মানে মোবাইলটো একেবাৰে মানে আধা মৰা মানে মৰিয়ে গৈছে ট'টেলি। মোবাইলটো আৰু কি ভাল কৰিম, তাৰপিছত ফাইনেন্সতে লৈছিলোঁ এইটো মোবাইল মই। তাৰপিছত লগৰ ল'ৰাজন বহুত দুখ লাগিছে, মোৰ দুখ লাগিছে। মানে মই ভিডিঅ' কৰি গৈ আছিলোঁ তেতিয়া, ভিডিঅ' কৰি যাওঁতে আৰু মোবাইলটো পৰি গ'ল জাৰ্কিঙত, স্পীড ব্ৰেকাৰ পৰি যাওঁতে মোবাইলটো তেতিয়া ভাঙি গ'ল। তো মোবাইল লোৱা নহ'ল আৰু কি ছাৰ্ভিচ চেণ্টাৰত লৈ গ'লে ছাৰ্ভিচ চেণ্টাৰ ঠিকো নহ'ব, তো বহুত বেছি দাম পৰিব। তাকে বোলো নাই আৰু ফাইনেন্স যেতিয়াকৈ লোৱা হৈছে, ফাইনেন্সত লৈছোঁ যেতিয়াকৈ ফাইনেন্সটো মাৰিব লাগিব আৰু 4টামান আছে চাগে EMI। তো সেইটো বস্তু মনত বহুত বেছি দুখ লাগিছিল, বেয়া লাগিছিল। মাও গালি দিছে ঘৰৰ পৰা। তো তাৰপিছত আৰু মোবাইল চোবাইল লোৱা নাই, মন চন একেবাৰে মৰি গৈছিলে, নাই ভিডিঅ' চিডিঅ' নবনাওঁ, যি হৈছে ভিডিঅ'ৰ কাৰণে হৈছে নাই। তাৰপিছত মনক বুজালোঁ, নাই ইউটিউবত ভিডিঅ' বনাম বুলি ভাবিছোঁ যদি বনামেই, ছাকচেছ পাওঁ নাপাওঁ এইটো পাছৰ কথা, কৰিব লগা কৰিম, এইটো মোৰ এটা হবি। তো সেই থুলমূলকৈ তাৰপিছত আকৌ ছেকেণ্ড হেণ্ড ফোন এটা ল'লোঁ, ফাইনেন্সৰ ছেকেণ্ড হেণ্ড ফোন এটা ল'লোঁ, পইচা জমা কৰি লৈ আজি জাষ্ট এই প্ৰথম ব্লগ আৰম্ভ কৰিছোঁ আপোনালোকৰ মাজত। তো সেয়ে থুলমূলকৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কেনেবা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাব, অচথা বেলেগ প্ৰেছ কৰি দিব, আহিবলৈ নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু যোৱাৰ আগতে গাইছ এটা কওঁ, মই আপোনালোকক ডেইলিত সময় দিব পৰা নাই, তাৰ কাৰণে মই ক্ষমা কৰিছোঁ। মই সপ্তাহত এটা দিনে বন্ধ পাওঁ, সেইটো দিন হ'ল ৰবিবাৰ। আৰু চেষ্টা কৰিম মই সপ্তাহত 2টাকৈ ব্লগ দিবৰ কাৰণে। যদি সপ্তাহত 2টাকৈ নোৱাৰোঁ, এটা হ'লেও দিম, কিয় মোৰ সম্পূৰ্ণ ঘৰৰ মানে কি বুলি কওঁ, সম্পূৰ্ণ মানে ঘৰৰ মানে যিখিনি দায়িত্বতা চব মোৰ ওপৰতে। তো চেষ্টা কৰিম ডেইলি ব্লগ দিবৰ কাৰণে, যদি নোৱাৰোঁ ডেইলি দিবৰ কাৰণে বুলি বেয়া নাপাব। আজি ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব নিশ্চয়। আজি ক'ৰবাত কিবা ভুল হয় ক্ষমা কৰি দিব। ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাব, অচথা বেলেগ প্ৰেছ কৰি দিব। টিলেন টাটা, বাই বাই, জয় অসম।